কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰ ভালে। আজি মই 2 মাহ মানেই হ'ল ভিডিঅ' দিয়া নাছিলোঁ কাৰণ কিবা কিবি কামত বিজি হৈছিলোঁ, টাইমবিলাক মিলাব পৰা নাছিলোঁ। ভাবিছোঁ আজিৰ পৰা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত দিম, সকলোৱে যাতে অকণমান ছাপোৰ্ট কৰে। এতিয়া ৰাতিপুৱা কামবিলাক হ'ল, খাই মেলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব, কি দেখাব পাৰোঁ সকলোখিনি দেখা যাই আছোঁ। যিহেতু বিহু আহি পালে সেই বুলি ভাবিছোঁ অকণমান চাফ চাফাই কৰোঁ আৰু বাহিৰত আমাৰ ভাত আঞ্জা বনাই আছে, খৰিত খোৱাৰ মজাই বেলেগ ঠাণ্ডা দিনত। আৰু মই ভিতৰত কামবিলাক কৰি আছোঁ, চাফ চাফাই আপোনালোকক দেখাইছোঁ। একদম চাফ চাফাইত লাগি গৈছোঁ মই। টেমাবিলাক নামাইছিলোঁ মানে পঁইতাচোৰা ইমান হৈছে, তাকে চাফ চাফাই কৰি দিছোঁ অকণমান। আৰু যিহেতু বিহু আহি আছে সেই বুলি অকণমান চাফ চাফাইত লাগি গ'লোঁ। আৰু মাহঁতে বাহিৰত ভাত বনাই আছিলে, ভিতৰৰ কামখিনি কৰি মেলি মই বাহিৰত আহিছিলোঁ। আৰু ইয়াতে মাছ ভাজি আছে আমাৰ সৰুজনীয়ে, ঘৰৰ কিবা কিবি কৈও আছিলে। বিহু ঠাণ্ডা ঠাণ্ডাটো খুন্দা হ'লে আজিৰ পৰাই মাছ ভাজি আছোঁ। আমাৰ বিহুৰ দিনা আমি বাগা দিলি হ'ল আৰু এইপিনে বাইদেউটো ক'ত গ'ল আমাৰ? এইটো এটা বাইদেউ। অঁ বাইদেউ, বাইদেউ মুখখন দেখাই দিয়কচোন বাইদেউৰ। বাইদেউ না শাহু বাইদেউ, অঁ ডাঙৰ বাইদেউ, এইটো আমাৰ চবতকৈ ডাঙৰ বাইদেউ এইটো। আমাৰ এই হাঁহকেইটাক দেখিছে? কি বিচাৰি আছে মাই? এই তুই নেমু টেঙাৰ ওপৰত, এই তুই দেখা নাই ওপৰত? দুটাকে পইচা কি এতিয়া খুৰীমাকে দুটাকে কমলা টেঙা চেলাই দি আছে ন গুণু? অঁ দিব। আৰু এইপিনে আমাৰ মাছৰ আঞ্জা ৰেডি হৈ আছে চুকা শাকৰ লগত। চুকা শাক কয় না? দিনৰ কাম বন কৰি আমি এতিয়া গধূলি পিঠা বনাব আহিছোঁ। বৰ্ণি চাউল ন? বৰ্ণি চাউলত ভাজা পিঠা চাহৰ লগত খাবৰ কাৰণে। কলমলা হৈ গৈছে পিঠা, কলমলা হৈ গৈছে পিঠাগিলা। কি গুৰ মিঠাই দিছে ন? ঘৰৰ কেলো মেলো শুনিছেনে সকলোৱে? চাহ পানী খাই মেলি একদম কেলো মেলত লাগি গৈছে সকলোৱে। মায়াক চেকেনি লৈ ৰেডি। সিহঁতৰ স্কুল সপ্তাহ চলি আছে, তাকে কালি গান গাব দে। ৰিমজি মাৰা গানটো। কালি আৰু তেনেকৈ গ'ল। আৰু এয়া নেক্সট দিনাৰ ভিডিঅ' হয়, যিহেতু বিহু আহি পালে আমি আলা চাউলৰ গুড়া খুন্দি আছিলোঁ তিনিজনীয়ে মিলি ভাগি। আৰু কোনোবাই ঢেঁকী দিছে, কোনোবাই চালিছে, তেনেকৈ আৰু পিঠাগুড়িখিনি কৰিলোঁ। আৰু এইপিনে মাই গুড়া খান্দা তৈয়াৰীত লাগি আছিলে, চাউলকেইটা ভাজি আছিলে। আৰু আহি কিনে অকণমান ময়ো হেল্প কৰি দিছিলোঁ, যিহেতু বিহু আহি পালে বেছি দিন নাই। সেইবুলি সকলোৱে মিলি জুলি লগে ভাগে কামবিলাক ভগাই লৈছিলোঁ। আৰু দিনৰ কাম বন কৰি আমি এতিয়া গধূলি পিঠা বনাব আহিছোঁ। বৰ্ণি চাউল ন? বৰ্ণি চাউলত ভাজা পিঠা চাহৰ লগত খাবৰ কাৰণে। কলমলা হৈ গৈছে পিঠা, কলমলা হৈ গৈছে পিঠাগিলা। কি গুৰ মিঠাই দিছে ন? হেল্ল', এয়া মোৰ নেক্সট দিনাৰ ভিডিঅ' হয়। মানে অলপ ক্লিপ এটা লৈ মানে ভিডিঅ'খিনি বনাই আছিলোঁ। ভাবিছোঁ দীঘল কৰি একেলগে আপলোড কৰি দিম। কালি কামবিলাক খতম কৰি ভিডিঅ' বনোৱা নহ'ল, আৰু আজি ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গুণু আৰু মই ন। হেল্ল' গাইজ, কি খবৰ সকলোৰে? মায়ে মোৰ কাৰণে এখন ধুনীয়াকৈ তামোল যোগাৰ কৰি লৈ আহিছে। চোন তামোল চাধা, অকণমান চাধা। মায়ে জহা চাউল জাৰিব ওলাইছে এতিয়া। নগুনো, তুমি আইতাক সহায় কৰি দিবানে? দিবা। আৰু এইপিনে চব্জি কাটিব আনিছোঁ। লগে ভাগে কামবিলাক কৰি মায়ে চাউল জাৰিব, মই অকণমান ভাতত লাগি দিছোঁ। নগুনো, ভাত পানী বনাই মেলি খাই মেলি টোপনি গৈছিলোঁ। আৰু এইমাত্ৰ জাষ্ট উঠিছোঁ। গধূলি মানে ভিডিঅ'বিলাক কি হৈছে মানে একদম মিক্স হৈ যাই আছে। অকণমান ক্লিপ লৈছোঁ যদি মাজতে পাৰা নাই কামৰ কাৰণে, অলপকৈ ক্লিপ লৈ ভিডিঅ'বিলাক দি আছোঁ। এতিয়া ছাতি লগাই দিলোঁ আৰু পাকঘৰলৈ যাওঁ চাহ একাপ বনাবলৈ। আৰু আপোনালোক দেখাইছোঁ ভিডিঅ'টো, প্লিজ লাষ্টলৈ চাই থাকিব। দে কি আনিছে ককাই দেখাই দি। কি আনিছে? কিটো? কাটা বিস্কুট। ৰাতিপুৱাৰ পৰাই আমাৰ গুণুটো কান্দি আছিল কাৰণে আজি
ককা আইতাৰ কাটা বিস্কুট লৈ আহিছে ন আৰু এই হ'ল আমাৰ কি গুড় মিঠে ন আমাৰ বিহুৰ কাৰণে মিঠে লৈ আহিছে কি ডাঙৰ কাঁহী মিঠে ৰ'বা ৰ'বা এইবিলাক আমাৰ মিঠে ৰ'বা দেখাবা দিয়া মোক কিমান কাগজ দিছে কিমান কাগজ দিছে কাঁহী নাই পাই দেখোন আমাৰ চব কাঁহী মিঠে এইটো মিঠা ঢিলে নেকি একে চাবা দিয়াচোন ই ভাঙিলে এবাৰ আমাৰ বিহুৰ মিঠে আহি গ'ল কি বনাবি তোমাই দি গুড়ৰ লাৰু পিঠা আমাৰ বিহুত একদম যোগাৰ পাতি হৈ গৈছে না গুণু এতিয়া গধূলিৰ চাহ পানী খাই মেলি একদম বহি গৈছোঁ আৰু গুণু বেটাটোক অকণমান পঢ়ালোঁ সি পঢ়ি কিনে উঠি গ'ল আইতাকৰ ওচৰত কি কৰিছে চাব লওকচোন আয়েকৰ ওচৰত আহিয়ে নাম ধৰি আছে মায়ে মানে টিভিত নাম লগাই শুনি আছিলে সিও আহি আয়েকৰ লগত নাম ধৰিব ধৰিছে ৰাতি ঘুমাই কিনে মোৰ লগত নাম ধৰি আছে টিভিত চাইছে নাম ধৰি আছে সি একদম আয়েকৰ লগত নাম ধৰাত ব্যস্ত হৈ আছে অকণমান ভিডিঅ' বনাই আপোনালোকক দেখাই দিলোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো মই ইমানতে দেখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব বেছি দীঘলীয়া নাৰাখোঁ বাৰু আৰু যিখিনি পাৰিছোঁ সেইখিনি দেখাব চেষ্টা কৰিছোঁ ঘৰৰ পৰিৱেশ আৰু বিহু আহিছে যিহেতু আৰু বিহুৰ যা যোগাৰতো চলি আছোঁ আৰু কালি আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিম লাৰুৰ যদি পাৰোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিম শাহুমাই বনাব আপোনালোকক দেখাই দিম চেষ্টা কৰিম আৰু প্লিজ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়ালৈ বাই বাই এণ্ড গুড নাইট